Hello and welcome back to my YouTube channel. Namaskar, মই ৰংপি আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যদি আপোনালোকে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে কাষতে থকা ৰেড বাটনটো ক্লিক কৰি দিব আৰু সাইডতে থকা ঘণ্টিটো বজাই দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ সোনকালে পাই যায়। আজি মই আপোনালোকলৈ লৈ আহিছো আৰু এটা মিশো হল ভিডিও। মিশো বুলি ক'লে মই বহুত কেটা প্ৰডাক্টৰ হল ভিডিও বনাইছো। আপোনালোকে যদি চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংকটো দি দিম আৰু আই বাটনতো দি দিম, আপোনালোকে চাব পাৰে। আৰু যেহেতু মিশো বুলি কৈছো আপোনালোকক মই কাপোৰৰ বনাইছো, জুৱেলাৰী বনাইছো আৰু এট লাষ্ট মই বনাবলৈ বাকি থাকিলে চেন্ডেলৰ হল ভিডিও। যেহেতু বহুত কেটা আইটেমৰ ৰিভিউ দিলোৱে অলৰেডি, সেই কাৰণে মই ভাবিলো আজি আপোনালোকলৈ লৈ আহো এটা মিশো চেন্ডেল হল ভিডিও। তেনেহলে আজিৰ ভিডিওটো কথা কৈ দেৰি নকৰি স্টাৰ্ট কৰো বলক। ফাৰ্ষ্ট মই যোনযোৰ চেন্ডেল লৈছিলো সেইযোৰ হৈছে এইযোৰ হোৱাইট কালাৰত বহুত বেছি মৰম লগা এযোৰ চেন্ডেল। আপোনালোকে নিজে দেখিব পাইছে আৰু এই চেন্ডেলযোৰৰ ওপৰ যোনটো মানে ওপৰ ভাগটো দেখিছে এইটো হৈছে লেডাৰৰ আৰু এনেকুৱা দুটা ফুল আছে, দুইটা ফালে ফুল আছে আৰু ইয়াৰ শোলটো ইমানটো হয় আপোনালোকে দেখিব পাইছে। আৰু এই তলৰটো হৈছে অলপমান প্লাষ্টিকৰ হয়, ৰাবাৰৰ নহয়। এইটো ৰাবাৰৰ হলে মানে বেছি ভাল হয়, কিন্তু যেহেতু চেন্ডেলযোৰৰ দামটো ইমান এটা বেছি নহয়, ব্র্যান্ডেড নহয়, সেই কাৰণে ইমানৰ ফেসিলিটি নিদিয়ে, প্ৰাইস চাই পেলাই চেন্ডেলযোৰ দিয়ে আৰু যিমানটো প্ৰাইস হয় সিমানটোতকে মানে বহুত বেছি ভাল চেন্ডেলে পাইছো মই। আৰু ইয়াৰ দাম হৈছে 387। এনেকুৱা ধৰণৰ চেন্ডেলবোৰ আপোনালোকে বহুত পাই যাব, মিশোত এভেইলেবল আছে। আৰু চেন্ডেলৰ কথা কওঁতেনে মই কৈ দিছো যে বহুতে ভাবে মানে অনলাইনত অৰ্ডাৰ দিলে চেন্ডেলৰ সাইজবোৰ খেলিমেলি আহে বুলি, কিন্তু মই মিশোৰ ক্ষেত্ৰত এটো পোৱা নাই। মই 5 নম্বৰ পিন্ধো কাৰণে মই 5 নম্বৰে দিছিলো আৰু মোৰ জুখতে আহিছে। যদি আপোনালোকে এনেকুৱা ধৰণৰ চেন্ডেল ল'ব বিচাৰে তেনেহলে মই ডেসক্ৰিপচনত কোডটো দি দিম, আপোনালোকে ল'ব পাৰে। আপোনালোকৰ কাৰণে আৰু এযোৰ চেন্ডেল লৈ আহিছো, যোনযোৰ চেন্ডেল নেকি মোৰ বহুত বেছি মানে বেছিয়ে ভাল লাগিছে। কাৰণ মই এই চেন্ডেলযোৰ দেখি আছিলো ইনষ্টাগ্ৰামত ফাৰ্ষ্ট আৰু তাৰ পিছত মই ইনষ্টাগ্ৰামৰ ফটোখন লৈ পিছত সাৰ্চ কৰি চাইছিলো যে আছে নে নাই, এভেইলেবল আছে নে নাই এনেকুৱা ধৰণৰ চেন্ডেল। আৰু এই চেন্ডেলযোৰৰ নামটো কি কয় নাজানো, কিন্তু এতিয়া বহুত ট্ৰেন্ডিঙত অহা দেখিছো, সেই কাৰণে ললো। সেইযোৰ হৈছে এইযোৰ আপোনালোকে দেখিব পাইছে। মানে মই বক্সৰ পৰা খুলিছিলো কিন্তু পিন্ধা হোৱা নাই কাৰণে যে এই ভিতৰত কাগজ কেইটা সোমাই আছে, এয়া মই খুলি লওঁ। এই চেন্ডেলযোৰ আপোনালোকে দেখিব পাইছে নহয় কিমান বেছি ধুনীয়া চেন্ডেলযোৰ। আৰু এইটো মানে এনেকে ভৰিটো সোমালে ওপৰখিনি জিলিকি যায় মানে। আৰু এই চেন্ডেলযোৰৰ হিলটো মই ইমানেই লৈছো, বেছি হিল মই নলওঁ কাৰণ মই বেছি হিল নিপিন্ধো। চেন্ডেলযোৰ খুব বেছি মৰম লগা, এনেকুৱা কালাৰ মানে এনেকুৱাই যে আছে এইটো নহয়, বহুত কালাৰ ইয়াৰ এভেইলেবল আছে। আৰু এইটো দেখিলে আপোনালোকে ভাবিব যে ভৰিটো কাটিব নেকি, অলপো নাকাটে কাৰণ বহুত বেছি মানে হেৰি হয়, কমফৰ্টেবল হয় পিন্ধিবলৈ। মই পিন্ধি চাইছো যিহেতু মানে এবাৰ ট্ৰায়েল কৰি চাইছিলো। আৰু ইয়াৰ সাইজো মই 5তে আনিছো, মানে মোৰ যিহেতু 5 নম্বৰ হয় মোৰ জুখতে আহিছে। আৰু ইয়াৰ দাম লৈছিলে ইয়াৰ দাম লৈছিলে 388। আপোনালোকে যদি এনেকুৱা ধৰণৰ চেন্ডেল ল'ব বিচাৰে তেনেহলে মই ইয়াৰ কোডটো দিয়ে দিম আৰু অলৰেডি স্ক্ৰীনশ্বটটো দিয়ে দিছো, আপোনালোকে ল'ব পাৰে। নেক্সট মই যোনযোৰ চেন্ডেল লৈছিলো সেইযোৰ চেন্ডেল মই বহুতবাৰ দেখি আছিলো, ব্লেকত মই এযোৰ চেন্ডেল বিচাৰি আছিলো, সেইকাৰণে ব্লেকতে লওঁ বুলি ভাবিলো। আৰু চেন্ডেলযোৰ হৈছে এইযোৰ। এই চেন্ডেলযোৰ আপোনালোকে দেখিব পাইছে, ইয়াৰ ফ্ৰণ্ট সাইডৰ ডিজাইনটো দেখি পেলাই মোৰ খুবেই বেছি ভাল লাগিলে। আৰু এই চেন্ডেলযোৰো লেডাৰৰ হয়, ওপৰটো লেডাৰ হয়, এনেকুৱা ধৰণৰ ডিজাইনটো আছে, আপোনালোকে স্ক্ৰীনশ্বটত দেখিব পাইছে।
খুব বেছি কমফৰ্টেবল হয় খুব বেছি ভাল হয় পিন্ধিবলৈ আৰাম লাগে আৰু এই চেণ্ডেলযোৰ মই বহুত কেইবাৰ পিন্ধি মেলি গৈছোঁ আৰু সেইকাৰণে কৈছোঁ যে বহুত কমফৰ্টেবল হয় এনেকুৱা ধৰণৰ চেণ্ডেল আপোনালোকে মিছত বহুত পাই যাব অকল ব্লেক বুলিয়ে নহয় যিকোনো কালাৰ এভেইলেবল আছে আৰু এটা কথা কম মিছৰ এটা মানে ভাল মিছৰ বহুত বেছি ভাল হয় কাৰণ মানে মই কিবা এটা যদি বস্তু বিচাৰোঁ সেই বস্তুটো বেলেগৰে হওক বা স্ক্ৰীনশ্বট মাৰি পেলাই মই মিছত যদি চাৰ্চ কৰোঁ তেতিয়া তেনেকুৱা ধৰণৰ কাপোৰ বা চেণ্ডেল বা যিকোনো বস্তু আছে নাই মিছত ডাইৰেক্ট ওলাই যায় সেইকাৰণে মই বেছি ভাল পাওঁ এই ক্ষেত্ৰত আৰু প্ৰাইচটো মই চাওঁ মানে বেলেগৰ তুলনাত কিমান বেছি হয় কম হয় এইটো চাওঁ কিমান আৰু এই চেণ্ডেলযোৰো লৈছিলে 400 এৰাউণ্ডতে লৈছিলে মানে 400 টকাৰ ভিতৰত লৈছিলে খুব বেছি ভাল হয় খুব বেছি কমফৰ্টেবল হয় ইয়াৰ কোডটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে এণ্ড লাষ্ট মই আৰু এযোৰ চেণ্ডেল লৈছিলোঁ সেইযোৰ চেণ্ডেল নহয় একচুৱেলি পামচু টাইপ হিল বুলি যে কয় তেনেকুৱা ধৰণৰ হয় চেণ্ডেলবোৰ আৰু মই চেণ্ডেলৰ প্ৰপাৰ নামটো নাজানো যে সেইকাৰণে মোৰ নিজৰ লেংগুৱেজতে মই চেণ্ডেলৰ এটা নাম দি লৈছোঁ যে কি কয় কি নকয় আৰু মই চাই চিতিও নাথাকোঁ কি নাম কয় কি নকয় সেই জোতাযোৰ মানে সেই জোতাযোৰ মই লোৱা দিন হ'ল এমাহমান বেছি হ'ল মই পিন্ধিলোঁ মেলিলোঁ আৰু এই চেণ্ডেলযোৰ ফুল্লি লেডাৰৰ হয় মানে আপোনালোকে দেখিব পাইছে ব্লেকত আনিছিলোঁ যিহেতু ব্লেক চব ড্ৰেছৰ লগত মিলি যায় সেইকাৰণে মই ব্লেকতে লৈছিলোঁ অকণমান ইমান হিল আছে আপোনালোকে দেখিব পাইছে আৰু ইয়াৰ দামটো লৈছিলে 400 এৰাউণ্ড যিহেতু মই এমাহমান লোৱা হৈছিলে দামটো ইমানকৈ মনত নাই হ'লেও মই অৰ্ডাৰৰ পৰা স্ক্ৰীনশ্বটটো মাৰি পেলাই আপোনালোকক দি দিম আৰু এই চেণ্ডেলযোৰৰ কথা কওঁ যে এনেকুৱা ধৰণৰ বহুতকেইটা চেণ্ডেল আপোনালোকে পাব কিন্তু 300 এৰাউণ্ডতো পাই যাব কিন্তু মই ৰেকমেণ্ড কৰোঁ যে আপোনালোকে 400 এৰাউণ্ডত থকা চেণ্ডেল বা জোতাযোৰেই লওক কাৰণ মানে কোৱালিটি মানে প্ৰাইচটো চাই পেলাই কোৱালিটিটো তেওঁলোকে প্ৰভাইড কৰে মানে যিমানটো কমৰ প্ৰাইজৰ আপোনালোকে বস্তু ল'ব সিমানটো অলপমান বেয়া আহিব আৰু যিমানটো দামৰ ল'ব সিমানেই ভাল আহিব বস্তুটো তথাপিও 400 ৰুপিছত মই এইযোৰ বহুত বেছি ভাল পাইছিলোঁ সেইকাৰণে আপোনালোকক ৰেকমেণ্ড কৰিছোঁ যে এনেকুৱা যদি জোতা ল'ব বিচাৰে 400 ৰুপিছৰ এৰাউণ্ডতে লওক কাৰণ পিন্ধি ভাল পাব কাৰণ অলপমান চ'ল আছে যে অলপমান হিল আছে যে সেইকাৰণে খোজকাঢ়ি পেলাই আৰাম পাব আৰু এইযোৰৰ যদি আপোনালোকে ল'ব বিচাৰে মই কোডটো ডেছক্ৰিপশ্যনত দি দিম আৰু অলৰেডি স্ক্ৰীনশ্বটটো দিয়ে দিছোঁ তেনেহ'লে আপোনালোকে ল'ব পাৰে আৰু ইমানেই আছিলে মোৰ আজিৰ মিছো হল ভিডিঅ' চেণ্ডেল হল ভিডিঅ' আশা কৰোঁ আপোনালোকে চাই ভাল পালে যিহেতু মই খুব কম প্ৰডাক্টৰ ৰিভিউ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ মই যি লৈছোঁ আপোনালোকে চাগে ভাল পায় আৰু নেক্সট ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই